হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ব্ৰইলাৰ মাংস আৰু ৰঙালাওৰ এখন সহজ ৰেচিপি। ইয়াৰ বাবে পিঁয়াজ, আদা, ৰচুন, কেঁচা জলকীয়া, শুকান জলকীয়া লৈছোঁ আৰু ৰঙালাও আৰু আলুখিনি কাটি লৈছোঁ। এয়া মাংস আৰু কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াতে মই মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত শুকান জলকীয়াকেইটা দিছোঁ, পিঁয়াজখিনিও দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজি ল'ব লাগিব। ইয়াতে হালধি দিছোঁ পৰিমাণ অনুসৰি। এতিয়া মই আদা ৰচুন পিচি লোৱা আদা ৰচুনখিনি আধা দিছোঁ, আধা ৰাখি থৈছোঁ। এই কেঁচা জলকীয়াকেইটাও দি দিছোঁ, গোটেইখিনি ভাজি দিছোঁ। ইয়াতে মাংসখিনি দি দিছোঁ। মাংসখিনি অলপ সময় ভাজি থাকিব লাগিব। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া ভালদৰে এইখিনি ভাজি লৈছোঁ অলপ সময়। এনেদৰে ভালদৰে লৰাই ভাজি থাকিব। এতিয়া ঢাকি দিছোঁ। দেখিছেনে, তেল ওলাবলৈ ধৰিছে ঢাকি দিয়াৰ পিছত। এতিয়া মই ইয়াতে মিৰ্চি পাউডাৰ দিছোঁ। এতিয়া ৰঙালাও আৰু আলুখিনিও দি দিছোঁ। এইটো একেবাৰে সহজ ৰেচিপি হয়, আপোনালোকে যদি বনাই নাই খোৱা এবাৰ খাই চাবচোন। খাবলৈ খুবেই ভাল লাগে। অলপ সময় এনেকৈ লৰাই ঢাকি বনাই থাকিব লাগিব। এবাৰ দুবাৰ ঢাকি এবাৰ দুবাৰ এনেকৈ আকৌ লৰাই এনেকৈ ভাজি থাকিব লাগিব। এতিয়া জিৰা পাউডাৰো দি দিলোঁ। ইয়াত এতিয়া মই মিট মছলা দি দিছোঁ। মছলা আপোনালোকে পৰিমাণ অনুসৰি দিব। আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। অলপ সময় ঢাকি দিছোঁ, গেছৰ ফ্লেমটো কম কৰি। এতিয়া মই পিচি লোৱা আদা ৰচুন অকণমান থৈ দিছিলোঁ, সেয়া দি দিছোঁ আৰু ভালকৈ লৰাই দিছোঁ। এতিয়া 1 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ, আকৌ গেছৰ ফ্লেমটো কম কৰি। এয়া দেখিছে, ৰঙালাওখিনি প্ৰায় ভাগি গ'ল। এনেকৈ ৰঙালাওৰ লগত ব্ৰইলাৰ মাংস দি কোনে কোনে খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। অলপ সময় এনেদৰে ভাজি ল'লোঁ। মই ইয়াতে অকণমান গৰম পানী দি দিছোঁ, যিহেতু মই অকণমান থুপথুপীয়া কৰিম। আপোনালোকে যদি শুকানকৈ খাব বিচাৰে তেনেহ'লে পানী দিব নালাগে। অকণমান সময়ৰ কাৰণে ঢাকি দিলোঁ। এতিয়া ইয়াত মই অকণমান গৰম মছলা দি দিছোঁ। এতিয়া ভালকৈ লৰাই আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিম। 1 মিনিটমানৰ কাৰণে ঢাকি দিলে হ'ব। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। এনেকৈ অকণমান লৰাই দিছোঁ। এতিয়া দেখিছেনে, এয়া চাওক। খাবলৈ খুব টেষ্টি হৈছিল। এতিয়া মই ইয়াত ধনিয়া অকণমান দি দিছোঁ।
এইখিনি খাবলৈ ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে থেংক ইউ।